নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'টোত মই অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ লগত জড়িত কেইটামান অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকক জনাম। প্ৰথমতে ভিডিঅ'টো চাই লওক। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকে পাই থাকে আৰু নিজকে বিভিন্ন কম্পিটিটিভ এক্সামৰ বাবে ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰে। ১ নম্বৰ প্ৰশ্ন, অসমত সৰ্বমুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? শুদ্ধ উত্তৰ ৭খন ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বৰে পৰা ৫খন ৰাষ্ট্ৰীয় উদ্যান আছিল, তাৰ লগতে নতুনকৈ ঘোষণা কৰা 2খন ৰাষ্ট্ৰীয় উদ্যান লগ হৈ বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। ২ নম্বৰ প্ৰশ্ন, অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা নতুন ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি? শুদ্ধ উত্তৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান, যিখন কোকৰাঝাৰ জিলাত অৱস্থিত, আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, যিখন ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত। ৩ নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? শুদ্ধ উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 1905 চনত স্থাপিত হৈছিল সংৰক্ষিত বনাঞ্চল হিচাপে, আৰু 1974 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত হৈছিল, আৰু 1985 চনত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছিল। ৪ নম্বৰ প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, যিখনৰ মাটিকালি 430 বৰ্গ কিলোমিটাৰ। ৫ নম্বৰ প্ৰশ্ন, অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? শুদ্ধ উত্তৰ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, যিখনৰ নতুনকৈ নামকৰণ কৰা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে। এইখনৰ মাটিকালি হ'ল কেৱল ৭৯ বৰ্গ কিলোমিটাৰ। ৬ নম্বৰ আৰু এইটো ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন, অসমৰ জাতীয় পক্ষী দেওহাঁহ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? শুদ্ধ উত্তৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, যিখন শোণিতপুৰ জিলাত অৱস্থিত। এইকেইটাই আছিল আজিৰ ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। যদি প্ৰশ্নকেইটা ভাল পাইছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলি মেম্বাৰসকললৈ শ্বেয়াৰ কৰিব, যিসকলে কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। ধন্যবাদ।